নমস্কাৰ ফকতীয়া বাৰ্তালৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আহিছো এনে এটা বিষয় লৈ যিটো বিষয় শুনিলে আপুনিও ভয় খাব। আজি আমি আহিছো এনে এজন মানুহৰ ওচৰলৈ যিজন মানুহ ৰামায়ণৰ যুগৰ মানুহ। আপোনালোকে হয়তো দেখি ভয় খাব পাৰে, কিন্তু কথাটো সঁচা। ৰামায়ণৰ যুগৰ মানুহ এতিয়াও আছে। কথাষাৰ অলপ লাহেকৈ কৈছো। আমি তেওঁৰ ওচৰলৈ আহি আছো। মাতটো সৰুকৈ কৈ আমাৰ কেমেৰামেন জ্ঞান গগৈ দেখুৱাব আপোনাক। যোগী বাবা আমাৰ বহি আছে। কেমেৰামেন দেখুৱাই দিয়ক আপুনি অলপ। আমি ওচৰলৈ যাম অলপ লাহে লাহে লাহে। কেমেৰামেন এইবিলাক বাবাক আমি তামোল পানেৰে আমি সন্তুষ্ট কৰাম। তাৰপিছত মাতিম, আমাক মাতিম তামোল পান। শিখর শিখর বিশ টকিয়া শিখর বাবা 20 টকিয়া শিখর বাবা আমাৰ হাৰ পাইছে এতিয়া। বাবা আমি আপোনাৰ ওচৰলৈ বম বলে 20 টকিয়া শিখর বাবা আপোনালৈ ইয়াই আনিছিলো আমি। 20 টকিয়া শিখর কিয় আনিলা? হয় 10 টকা রজনীগন্ধা কিয় আনিলা? পইচা নাছিলে, আমাৰ ইমান পইচা নাছিলে। মই হাবি তোমাক হয় বাবা, আমি ইমান দুখিত। আমি বৰ্তমান দুখিত বাবা, দুখিত আমি। মোৰ বহুত দিনৰ তো পইচা তুমি শিখৰৰে ভংগ কৰি দিলা। হয় বাবা, আপোনাৰ ওচৰলৈ মই এতিয়া হাবি নহলে নাই বাবা, নাই এইবিলাক নকৰিব। আমি বহুত দূৰ পৰা আহিছো আপোনাৰ লগত কথা পাতিবলৈ। আমি বহুত দূৰ পৰা আহিছো। কেমেৰামেন ভালকে তুলিবা অলপ। কেমেৰামেন আমাক বাবা আপোনাৰ ওচৰত প্ৰশ্ন কেইটামান আহিছিলে আপোনাৰ ওচৰলৈ। আপোনাক বহুত মানুহে দেখে, কিন্তু আপোনাৰ ওচৰলৈ আহিবলৈ ভয় কৰে। হয় ভয় কৰে আপোনাক। আপোনাৰ প্ৰশ্ন কেইটামান আছিলে। আপোনাৰ প্ৰশ্ন কেইটামান আছিলে। আমাৰ বাবাৰ খং উঠিছে। অত দিনৰ তপস্যা আমি ভংগ কৰিছো। সেই আৰু এটা শিখৰ লাগিব, তেতিয়াহে হ'ব। বাবা পকেটত চাব লাগিব নহয়। আধা খোৱা এটা আছে বাবা। হ'ব চলিব শিখৰ 20 টকীয়া শিখৰ। হয় কেমেৰামেন ভালকে উঠিছে নে? আমাৰ বাবাক ভালকে উঠাবা অলপ। তুমি অলপ এইফালে গৈ দিয়া। জয় শিৱ শম্ভু, জয় ভোলেনাথ। তোমাৰ মই এইটো মানি লৈছো, গ্ৰহণ কৰিছো। কোৱা কি প্ৰশ্ন আছে? হয় বাবা, আপোনাৰ মানে নামটো বাবা, আপোনাৰ নামটো? মোৰ নামটো যোগী বিশ্বনাথ। এই আমাৰ যোগী বিশ্বনাথ আমাৰ লগত আছে। আপুনি শুনিছো আপুনি ৰামায়ণৰ যুগৰ মানুহ। ৰামায়ণৰ আগতেই, ৰাম জন্ম হোৱাৰ আগতেই মই জন্ম হোৱা। হয় শুনিছে ৰাইজ, ৰাম জন্ম হোৱাৰ আগতে এওঁ জন্ম। কিন্তু আমি দেখিছো এওঁক এতিয়া কলিযুগত। আপুনি কোন যুগৰ আছিলে আমাক কবনে? মই যেতিয়া ডাইনাছৰ জীয়াই আছিলে। হয় ডাইনাছৰক মই পালিছিলো। হয় ডাইনাছৰক এওঁ পালিছিলে। হয় ডাইনাছৰৰ প্ৰথম যেতিয়া মই কণী উমনি দিছিলে। হয় এওঁ ডাইনাছৰৰ যুগত কণী উমনি দিয়া মানুহ। চাই লওক ৰাইজ, চাই লওক। কেমেৰামেন অলপ ওচৰলৈ আনি বাবাক দেখুৱাবা আমাক। ডাইনাছৰ যুগৰ মানুহ। ডাইনাছৰৰ মই ঠেঙেৰে বনাইছিলো এইকেইটা। হয় কেমেৰামেন ভালকে তুলি ল'বা। হয় এই ডাইনাছৰৰ এইটো কণীৰে, এই বাকলিৰে এইডাল মই দাণ্ডাডাল বনাইছিলো। আৰু এই যে তিনডাল পাত দেখিছা তোমালোকে, এই ডাইনাছৰ কণী ভাঙি পানি তাক আমলেট বনাই পানি মাটিৰ লগত এনেকে মিলাই পানি এনেকে বনাই। ৰাইজ শুনিছে, ডাইনাছৰৰ কণীৰ লগত মাটি লগাই এই ত্ৰিশূল বনোৱা হৈছে। এতিয়া আমি বাবাৰ লগত কথা পাতিম যে বাবা ৰামায়ণৰ যুগৰ ৰামক লগ পাইছিলে নে হনুমানক লগ পাইছিলে নে ৰাৱণৰ লগত আছিলে, সেই কথা সুধিম। এয়া কেমেৰামেন দেখুৱাব ভালকে। হয় বাবা, আপুনি ৰামৰ লগত আছিলে নে ৰাৱণৰ ফালে আছিলে? মই দুইফালে আছিলো। দুইফালে, এয়া দেখিছে দুইফালে আছিলে কৈছে। এতিয়া আমি প্ৰথম সুধিম ৰামৰ বিষয়ে। আপুনি ৰামক লগ পাইছিলে নে? ৰামক লগ পাইছিলো যেতিয়া কংসই বিয়া পাতিছিলে। কংস
দশৰথে বিয়া পাতিছিলে আপোনালোকে জানেনে ৰাইজ কংসৰ ভনীয়েক যে দশৰথে বিয়া পাতিছিলে এই আমাৰ বাবাদেৱে কৈছে শুনি লওক ভালকৈ দশৰথৰ 4জনী ঘৈণীয়েক আছিল 4জনী ঘৈণীয়েক দশৰথৰ 4জনী ঘৈণীয়েক বিয়া ময়ে পটোৱাইছিলো বিয়া বাকী দহ তাক বহুত ধুনীয়া ধুনীয়া দিছিলে বস্তু খাবলে আজিলৈকে মই খাই পোৱা নাই কলিযুগতো খাই পোৱা নাই কলিযুগত এইবোৰ আপেল আপেল চাপেল দিয়ে তেওঁলোকৰ যুগত কি দিছিলে তেওঁলোকৰ যুগত দিছিলে খিচিৰি ঘিউত বনোৱা খিচিৰি ভয় খাই গলো আমাৰ বাবা খং উঠি গৈছে মাজতে খং উঠি কি মই মিছা কথা কৈ আছো নহয় আপুনি বাবা ঠিকেই কথা কৈছে আমি বাবা অলপ শান্ত হওক পাই শিখৰ অলপ খাই লওক তাৰপিছত আকৌ কথা পাতি আমাৰ লগত কেমেৰা পাৰ্চন জড়িত হৈ আছে আপোনালোকক দেখুৱাই আছো বাবাৰ যুগৰ কথা